দেউতাৰ দৰে হ'ব নোৱাৰিলোঁ। দেউতা, যাৰ স্থান ভগৱানতকৈও ওপৰত, তেওঁ হৈছে দেউতা। জন্মৰ পৰা যিয়ে মোক এই জীৱন সংগ্ৰামখনত অকলশৰীয়া কৰি নগ'ল, তেওঁৱেই হৈছে দেউতা। দেউতাৰ দৰে হ'বলৈ বহুত ইচ্ছা আছিল, কিন্তু এয়া বাস্তৱ হ'ব নোৱাৰিলে। যিজন মানুহক মই জন্মৰ পৰা সময়ৰ আগত ক্লান্ত হোৱা দেখা নাই, সেই দেউতাৰ পুত্ৰ হৈ মই বৰ্তমান ভাগৰি পৰিছোঁ। হয়তো দেউতাই দিয়া আদৰ্শ মতে ভালদৰে মই চলা নাই। কেতিয়াবা আচৰিত হৈ যাওঁ, কেনেকৈ দেউতাই ইমান নিভাঁজভাৱে নিজৰ সন্তানক মৰম কৰে। হয়তো দেউতাই আজি মোৰ কাৰণে বহুত দুখ পায়, কাৰণ তেওঁৰ নিভাঁজ মৰমৰ প্ৰতিদান হিচাপে 1%ও দিব পৰা নাই মই। হয়তো মোৰ আত্মহননৰ ডায়েৰী দেখি দেউতাই ভাবিবই নোৱাৰিব যে তেওঁৰ পুত্ৰই এই খোজ ল'ব পাৰেনে। ভাবিব চাগে, ক'ৰ পৰা তেওঁৰ সন্তানে পালে এই ঘৃণনীয় আদৰ্শবোৰ। হয়তো এয়াই নিয়তিত লিখা আছিল। দেউতাৰ দৰে হ'লে চাগে আজি নহ'লো হয় মই মোৰ দৰে। দেউতাৰ দৰে হ'ব নোৱাৰিলোঁ।